এইদৰে আমি ইজনৰ সিজনৰ কাৰণে আশীৰ্বাদ দিবলৈ ইজনৰ সিজনৰ কাৰণে উদগনি দিয়া কাৰ্যটো আমি চলাব লাগে আজি এই জুবলি সেলিব্রেশন প্ৰগ্ৰামত আজি আমাৰ এনকেবি নাইবা আমাৰ ইডেনবাৰী বাপ্তিষ্ট মণ্ডলী আৰু লগতে আমাৰ ৰেভাৰেণ্ড কেএছ বড়ো তেওঁৰ পৰিয়াল আজি ঈশ্বৰ বাক্য আনিবৰ কাৰণে মোক নিমন্ত্ৰণ কৰাৰ কাৰণে মই হৃদয়ৰে সকলোলৈ খ্ৰীষ্ট নমস্কাৰ আগবঢ়াইছোঁ আৰু ধন্যবাদ দিছোঁ আৰু আজি কিমান ইয়াত বিশ্বাসীসকলে আজি আমাৰ ৰেভাৰেণ্ড বড়ো তেওঁ মান দিবলৈ বা আশীৰ্বাদ দিবলৈ ইয়াত উপস্থিত হৈছে মই প্ৰথমতে প্ৰভু যীশু খ্ৰীষ্টৰ নামত সকলোলৈ শুভেচ্ছা জনাইছোঁ ঈশ্বৰৰ আশীৰ্বাদ আহোঁতা আপোনাৰ সকলো লগত থাকক আজি আমি ঈশ্বৰৰ বাক্য ক'বৰ কাৰণে যি মূল বিষয় দিয়া হৈছে এইটো মূল বিষয়টো আমি এষাৰ দুষাৰ ক'বলৈ মন আছে আৰু এইটো বিষয়টো মেইন মই টপি লোৱাটো your labor in the Lord is not in vain. Your labor in the Lord is not in vain. এইটো লাষ্ট পৰ্চনটো মই এইটো মোৰ লগত টপিক কৰি আছে ইয়াতে হেম্ফু আফাং কেকলেন পিকে আলে আবেদেতে এইটো প্ৰভু নিমিত্তে পৰিশ্ৰম কৰাটো বৃথা নহয় বা পৰিশ্ৰম কৰাটো এনেই নহ'ব এইটো বিষয়টো আজি আমি ইচ্ছাটো আলোচনা কৰিম কিন্তু আজি মই ঈশ্বৰ বাক্য নোযোৱা আগতে আমাৰ ৰেভাৰেণ্ড কেএছ বড়ো আৰু আমাৰ বাইদেউ তেওঁবিলাকে ঈশ্বৰ কাৰ্যটো বহুত বছৰ কৰিছে 50 বছৰ বেছি হৈছে কিন্তু এজ এ অৰ্ডেন মিনিষ্টাৰ হিচাপে ঈশ্বৰে অভিক্ষিপ্ত কৰা মনোদিত কৰা আজি 25 বছৰ তেওঁবিলাকে একেলগে যাত্ৰা কৰি আজি আহি এইটো দিনতে তেওঁবিলাকে 25 বছৰ পূৰ হোৱা দিন পালন হোৱাৰ কাৰণে মই নিজৰ ফালৰ হৈ তেওঁবিলাক এটা মেমেণ্টো এটা দিব বিচাৰিছোঁ কিছু গতিকে আমাৰ ৰেভাৰেণ্ড কেএছ বড়ো আৰু আমাৰ বাইদেউ কানাম টিছপি আপোনালোকে অলপ আগত আহি এইটো ৰিচিভৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰা হৈছে মই মেমেণ্টোটো মই ধৰি দিম পঢ়াৰ পাছতহে মই তেওঁবিলাকক হাতত দিয়া হ'ব Heartiest congratulations, Reverend Colonel Simboro, on this day of 10 April 2024, as a token of my love and congratulations on this special occasion of your 25 years of ordination. I rejoice with you in the celebrating God's faithfulness. I believe that your labor in the Lord is not in vain. 1 Corinthians chapter 15, verse 58. May your journey reach more new heights in the years ahead. May God bless you abundantly in your priestly ministry. Prayers and blessing, Reverend Atansen. নুচুবা বুলি কয় একদম টাচ ইংলিছটো টাচ কথা নুচুবা বুলি ক'লে মানে একদম গৈ চোৱা মাৰা কথা কয় কিন্তু তেওঁবিলাক মন দুখ দিব নালাগে তেওঁবিলাকক পৰচৰ্চা কৰিব নালাগে এইটোহে বুজাইছে সেইকাৰণে যিবিলাক ঈশ্বৰ ডাকিছে বাইবেলত ভালকৈ লিখা আছে তেওঁবিলাকৰ চুব নালাগে আপোনালোকে ৰেভাৰেণ্ড বড়ো বা মোৰ বা ইয়াত আমাৰ ৰেভাৰেণ্ড 4জন আছে আমাক চাবলৈ মন নাথাকিব পাৰে কিন্তু ঈশ্বৰো আমাৰ ভাল পাইছে হা সেইকাৰণে ঈশ্বৰে আমাক বননি কৰিলে সেইকাৰণে ঈশ্বৰ আমাৰ লগত আছে সেইকাৰণে আপোনালোকে মোৰ পৰচৰ্চা কৰাটো ঈশ্বৰৰ পৰচৰ্চা কৰা কিন্তু হাওটো আপুনি নিজে পাব আমিতো নাপাব আমিতো ভাল ভাল হৈ গৈ থাকিব যিমান আমাৰ পৰচৰ্চা হ'ব যিমানে ঈশ্বৰৰ আশীৰ্বাদ পাই থাকিব এইটো কাৰণে আমি সকলোৱে এইটো মনত ৰাখি আমি আমাৰ ঈশ্বৰৰ দাগ দাসীসকলক মান সন্মান কৰি তেওঁবিলাকৰ লগত কাম কৰিবৰ কাৰণে মই প্ৰথমতে এইটো আপোনালোকক জনাই দিয়া হৈছে এটা আমি ঈশ্বৰৰ বাক্যলৈ আহিম ইয়াতে আজি যিটো বাক্য এইটো দিয়া হৈছে এইটো পলে কৰিন্থিয়ান মণ্ডলী এইটো পত্ৰটো লিখা হৈছে কিহৰ কাৰণে পলে এইটো পত্ৰটো লিখা হৈছে
ইয়াত যদি আমি চাবলৈ যায় এইটো কৰিন্থিয়ান চেপ্টাৰ 15 এতিয়াতো প্ৰথম পৰা শেষলৈকে যীশু খ্ৰীষ্টৰ পুনৰুত্থান কথাহে ইয়াতে কোৱা হৈছে আৰু বাইবেলৰ কথা লংগেষ্ট চেপ্টাৰ অফ ৰেজাৰেকশ্যন যীশু খ্ৰীষ্টৰ পুনৰুত্থান আটাইতকৈ দীঘল চেপ্টাৰটো হৈছে এইটো হয় বাইবেলৰ কিন্তু কিহৰ কাৰণে পৌলে এইটো কথা ক'ব লগা হৈছে ইয়াত আমি দেখি পোৱাটো কৰিন্থিয়ান মণ্ডলীবিলাকে যীশু খ্ৰীষ্টৰ মৃত্যুৰ পৰা জয় উঠাটো জি উঠাটো তেওঁলোকে বিশ্বাস কৰে নাই সেইকাৰণে তেওঁলোকে প্ৰভু কাৰ্য কৰাটো অৱহেলা হৈছে প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰাত এইবোৰ অৱহেলা হৈ গৈছে কমজোৰি হৈ গ'ল সেইকাৰণে পৌলে এইটো মণ্ডলী ভালকৈ জানি তেওঁলোকৰ প্ৰভু কাৰ্য কৰাটো আগ্ৰহ হৈ কাৰ্য কৰি যাবৰ কাৰণে পৌলে এইটো কথা বুলি কৈছে তেওঁ বহুতখিনি যীশু খ্ৰীষ্টৰ পুনৰ জীৱ কথাটো বহুত তুলনা কৰি গৈছে আৰু প্ৰথম তেওঁ আৰম্ভ কৰিছে যে শাস্ত্ৰ অনুসাৰে যীশু খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিল আৰু তেওঁ মৈদাম দিয়া হ'ল আৰু শাস্ত্ৰ অনুসাৰে তৃতীয় দিনা তেওঁ তুলি লোৱা হৈছে শাস্ত্ৰ অনুসাৰে বুলি কোৱা আছে শাস্ত্ৰ অনুসাৰে তেওঁ মৃত্যু হ'ল আৰু শাস্ত্ৰ অনুসাৰে তেওঁ জি উঠিল তেওঁলোকক ভালকৈ জানিবৰ কাৰণে আকৌ যে শাস্ত্ৰতে দেখি থোৱা কথাটো তেওঁলোকে ভালকৈ বুজাবৰ কাৰণে এইটো কোৱা কৈছে এইটো কাৰণে এই সকলো কোৱাৰ পাছতে শেষতে যীশু খ্ৰীষ্টৰ জি উঠা কথা তেওঁৰ লগতে মিলি গৈ চব জি উঠিবলৈ এইটো সকলো কথাতে বিশ্বাসীবিলাকৰ এটা মন থিৰে থাকি প্ৰভু কাৰ্য কৰিবৰ কাৰণে আৰু তেওঁলোকে যিটো প্ৰভু কাৰ্য কৰিছে এইটো তেওঁলোকৰ পৰিশ্ৰমটো বৃথা নহয় বা এনেই নহ'বৰ কাৰণে তেওঁ লাষ্ট চেপ্টাৰটো আজি যিটো মূল বিষয় দিছে এইটো তেওঁ দিয়া হৈছে এতেকে হে মোৰ প্ৰিয় ভাইবিলাক প্ৰভু তোমালোকৰ পৰিশ্ৰম যেন ব্যৰ্থ নহয় ইয়াকে জানি তোমালোক থিৰ আৰু অলস হৈ প্ৰভু কাৰ্য সদায় উপচি পৰা সঁচাকে আমি যদি ভালকৈ যদি চাবলৈ যাওঁ যীশু খ্ৰীষ্ট মৰিল কিন্তু যীশু খ্ৰীষ্টৰ মৃত্যুৰ পৰা আকৌ জি উঠিল আৰু তেওঁ এতিয়া জীয়াই আছে আৰু তেওঁ এতিয়া ঈশ্বৰৰ সোঁ হাতে বহি আছে আৰু তেওঁ এনেই বহি থকা নাই ৰেষ্ট কৰা নাই কিন্তু সি আমাৰ কাৰণে প্ৰাৰ্থনা কৰি আছে বুলি কৈছে মই কোৱা নাই দেই বাইবেলে কৈছে এতিয়া তেওঁ ঈশ্বৰৰ সোঁ হাতে বহি আছে আৰু আমাৰ কাৰণে প্ৰাৰ্থনা কৰি আছে গতিকে পৌলে এইটো কথা কৈছে আমাৰ ঈশ্বৰ যিটো আমি বিশ্বাস কৰিছোঁ এইটো জি উঠিলে এতিয়া স্বৰ্গত আছে সেইকাৰণে তেওঁ মানুহবিলাকক ভালকৈ বুজিবৰ কাৰণে তেওঁ পৌলে এটা হি গেভ আছ এ গেৰাণ্টি যে মৃত্যু বিশ্বাসীসকলে যি কৰ্ম কৰিব এইটো কৰ্মফলটো পাব বুলি তেওঁ গেৰাণ্টি দিছে পৌলে এফিচিয়ান কৰিন্থিয়ান মণ্ডলী এইটো গেৰাণ্টি দিছে এতিয়া আপোনালোকে ভালকৈ জানি ল'ব আপুনি যি কাম কৰক যি পৰিশ্ৰম কৰক এইটো ফলটো আপোনালোকে পাব এইটো কথাটো ইয়াতে ভালকৈ লিখা আছে আৰু আমি যদি বাইবেলত চাবলৈ যাওঁ ৰেভেলেশ্যন যদি আমি চাবলৈ যাওঁ সঁচাকৈ যীশু খ্ৰীষ্ট যিমান বিশ্বাসী হৈছে ভাল কৰ্ম কৰা সকলক তেওঁ পুৰস্কাৰ দিবৰ কাৰণে তেওঁ হাতত এই পুৰস্কাৰটো লৈ আছে তেওঁৰ লগত আছে ইয়াতে যেতিয়া ঈশ্বৰে আপোনাৰ মনোনীত কৰিব আপুনি কি কৰ্ম কাৰ্য কৰিবৰ কাৰণে ঈশ্বৰে আপোনাৰ মনোনীত কৰিছে পাছৰ কাম উঠনি কৰা পাছৰ কাম হ'ব পাৰে ডিকন কাম হ'ব পাৰে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কাম হ'ব পাৰে নাইবা এছ'চিয়েশ্যন ৱৰ্কাৰ হ'ব লাগে ষ্টেণ্ড ফ্ৰম অন ইট এইটো যিটো দায়িত্ব আপুনি পাইছে যিটো পষ্ট আপুনি কৰি আছে এইটো পষ্টৰ ওপৰত থিৰে থাকিব লাগে এইটো যত্ন কৰি এইটো কামটো কৰিব লাগে এইটো কথাটো কৈছোঁ ষ্টেণ্ড অন দ্য ট্ৰুথ ষ্টেণ্ড অন দ্য ৱৰ্ড অফ গড and stand on Jesus Christ আপুনি যিটো কৰ্ম কৰি আছে এইটো আপুনি হৈতৰে থিয় হৈ এইটো কাৰ্য কৰিব লাগে আপুনি ঈশ্বৰৰ বাক্যৰ ওপৰত থিয় হয় বা ঈশ্বৰৰ বাক্যৰ ওপৰত মুখ ভিত্তি লৈ যদি আপুনি এইটো যিটো দায়িত্ব লৈছে এইটো দায়িত্বটো কাম কৰিব লাগে আৰু ষ্টেণ্ড অন জিজাছ ক্ৰাইষ্ট যীশু খ্ৰীষ্টৰ যি সকলো হৃদয়কৰ্তা গতিকে যীশু খ্ৰীষ্টৰ প্ৰতি আমি থিয় হৈ
যীশু খ্ৰীষ্টৰ কথা মতে যীশু খ্ৰীষ্ট আমাৰ যিটো শিক্ষা দিছে এইটো শিক্ষা মতে আমি আমাৰ কাৰ্যটো কৰিব লাগে এইটো কথাটো কৈছে ষ্টেণ্ড ফাৰ্ম যীশু খ্ৰীষ্টৰ ওপৰত ভিত্তি হৈ কাৰ্য কৰাৰ কথাটো কৈছে আৰু যদি আমি বেলেগ চাবলৈ যাওঁ ষ্টেণ্ডিং ফাৰ্ম অলছ' মিন ফাইট ফৰ আৱাৰ পজিশ্যন ফাইট ফৰ ইয়'ৰ পজিশ্যন ষ্টেণ্ডিং ফাৰ্ম বুলি মানে থিৰে থিয় হৈ থকাটো আপুনি যিটো পোষ্ট আছে যিটো দায়িত্ব কৰি কামটো কৰি আছে এইটো আপুনি এইটো পোষ্টত লগতে আপুনি যুঁজিব লাগে কাৰণ কেতিয়াবাতো আমাৰ মাজতেতো পৰীক্ষা আহিব ন প্ৰভু কিন্তু তুমি মোক সহায় কৰা মোক এই তেওঁবিলাকৰ লগত মোক ফানত পৰিবলৈ নিদিবা ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ যোগেদি এই সকলো আপোনাৰ শত্ৰুৰ ওপৰৰ পৰা জয়যুক্ত কৰিব সেইটো কাৰণে আমি ঈশ্বৰৰ সাজটো পিন্ধি ল'ব লাগে যিবিলাক কৰিব আৰু নম্বৰ 2টো হৈছে এইটো নম্বৰ 2টো ইয়াতো ইংলিছটো লেখা আছে কিন্তু কাৰ্বিও নাই আমাৰ ৰেমা কথাও নাই দেই ইয়াতে let nothing move you নম্বৰ 2টো কৈছে ইয়াতে আমি ভালকৈ লিখা আছে এইটো থিমতে ইয়াতে ভালকৈ লিখা আছে কাৰ্বি বাইবেল এইটো নাই পুৰণাও নাই নতুনো নাই কিন্তু ইয়াতে পৌলে কৰিন্থিয়ান মণ্ডলী এইটো কথা আছে যদি তোমালোকে ঈশ্বৰে যিটো আপোনাৰ কাৰণে যুগুত কৰি থোৱা হৈছে এইটো পুৰস্কাৰটো পাবলৈ হ'লে নম্বৰ 1টো ষ্টেণ্ড ফাৰ্ম আৰু নম্বৰ 2টো কি কৈছে let nothing move you ajak asang seta nampan tetaver longrik tetavar longrik এইটো কথা কৈছে ইয়াতে কোনো এটা বস্তুৱে তোমাৰ লৰচৰ কৰিবলৈ নিদিবা প্ৰেজ দ্য লৰ্ড আমাৰ লৰচৰ কৰিবলৈ দিব নালাগে সুবিধা দিব নালাগে এইটো কথা কৈছে যিকোনো আজাক আসন সেটা নাম ফান চেতাৱাৰ লংৰিক আপোনাৰ ইয়াৰ পৰা ইয়ালৈ আঁতৰাবলৈ দিব নালাগে এইটো কথাটো কেনেকুৱা বোলে there are many things to try to move from our secure position or in Christ আজি বহুত ধৰণৰ নানা বস্তু নানা সম্পত্তি নানা পৰচৰে আমাক যিটো কৰ্ম কৰি আছে এইটো কৰ্মৰ পৰা আমাক লৈ যাবৰ কাৰণে আমাৰ গিৰাবৰ কাৰণে তেওঁবিলাকে কাৰ্য কৰিব পাৰে ফৰ এক্সাম্পল ফিয়াৰ ভয়টো সকলো শ্ৰমদাসকলে ভয়টো আহি যায় হেপু আফান ক্লেম পিনত কাই কেইটা না ঈশ্বৰ কাম কৰি এৰিব আকৌ কৰিব আৰু বেচলাই কৰিব আকৌ কৰিব এইটোৱে কৈছে নেকি এনেকুৱা হ'লেতো পুৰস্কাৰ পাব কৈছে নেকি কিন্তু পৌলে এইটো কোৱা নাই কিন্তু সদায় এতিয়া আজি আপুনি আজি আৰম্ভ কৰিলে এইটো আপুনি নমৰালৈকে যীশু নহালৈকে কৰি থকাসকলে এইটো পুৰস্কাৰটো যিটো ঈশ্বৰে আমাক দিবৰ কাৰণে যুগুত কৰিছে এইটো পাব এইটো কথা কৈছে কাৰণ সেইকাৰণে আমি ঈশ্বৰ কাৰ্য কৰাটো ইয়াতে আমি প্ৰভু কাৰ্য সদায় উপচি পৰা নাইবা প্ৰভু কাৰ্য সদায় কৰাৰ যোগেদিহে এইটো পুৰস্কাৰটো আমাৰ কাৰ্যটো বৃদ্ধা নহ'ব আৰু পুৰস্কাৰটো পাব সেইকাৰণে ঈশ্বৰ কাৰ্য কৰাটো ইউ গিভ 100% টু দ্য লৰ্ড আমি 100% শতকৰা 100 আমি ঈশ্বৰৰ কাৰ্যৰ কাৰণে দিব লাগে আৰু ঈশ্বৰৰ কাৰ্য কৰিব লাগে কাৰণ বিকজ খ্ৰাইষ্ট গিভ দ্য 100% and he bought us on the cross যীশু খ্ৰীষ্টটো শতকৰা 100টো তেওঁ আমাৰ কাৰণে জীৱন দিলে কালভাৰী কৈছে সেইকাৰণে আমি প্ৰভু কাৰ্য কৰাৰ সময়তো শতকৰা 100টো আমি প্ৰভু কাৰ্য কৰিব লাগে সদায় মানে প্ৰভু কাৰ্য আমি কৰিলেতো আমি ঈশ্বৰৰ আশীৰ্বাদ আমি পাব কিন্তু ইয়াতে মই দুখৰ কথা এটা ক'বলৈ মই নিজৰ এক্সপিৰিয়েঞ্চ কথা এটা দুখৰ বিষয় এটা ক'বলৈ বিচাৰোঁ আজি বহুত খ্ৰীষ্টানে পাছৰ কৰাৰ সময়তে ডিকন কৰাৰ সময়তে এছ'চিয়েশ্যন চলোৱা সময়ত ৱমেন কাম সময়তেতো দায়িত্ব থকা সময়তো একদম আগ্ৰহ হৈ বহুত এক্টিভ হৈ যায় আয়া এইটো মানুহটো ইমান ভাল আছেতো এই তাত গ'লেতো ভয় নাই কৰি দিব মই তাৰ পৰা বিশ্বাস আছে এনেকুৱা বহুত এক্টিভ হৈ যায় মানুহ তাৰ ওপৰত বিশ্বাস হৈ যায় কিন্তু পাছৰ এৰিলে তাৰ দায়িত্বটো ইউথ ৱমেন ডিকন কামটো এৰিলে এই আগৰ দৰে হৈ যায় আৰু কোনোবা চলোতাসকল মই নিজেই দেখিবলৈ পাইছে তেওঁবিলাকে সাধাৰণ মেম্বাৰবিলাকতকৈ বেয়া হৈ যোৱা মই নিজৰ চকুৰ পৰা দেখিছে আৰু মই অভিজ্ঞতাটো পাইছোঁ
আমি এনেকুৱা হ'ব নালাগে আপুনি এবাৰ পাছৰ কৰিলে যিছু নহ'লেগে আপুনি পাছৰ খালি পাছৰ দায়িত্ব লোৱা সময়তে কৰা এইটো নহয় পাছৰ কামলৈ এইটো প্ৰভু কাৰ্য কৰি আছে সেইকাৰণে নম্বৰকে প্ৰভু কাৰ্য কৰি আপুনি জীৱনটো শেষ কৰিব লাগে আৰু বাইবেলে এইটো কথা আছে সেইকাৰণে পৌলে এইটো কথা যে তোমালোকে সদায় মানে প্ৰভু কাৰ্য কৰা তেতিয়াহে তোমালোকৰ যি পুৰস্কাৰ আছে সেইটো পুৰস্কাৰটো পাব বুলি আমি ইয়াতে কৈছোঁ